সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ লগতে ধনশ্ৰীঘাট আঞ্চলিক আগ্ৰাসু আৰু সন্মিলনীৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৫১৩তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। লগতে এক সাংস্কৃতিক শোভাযাত্ৰাও কৰে। আৰু তাৰ পাছতে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ভাস্কৰ সিংহৰ সভাপতিত্বত এখনি মুকলি সভাৰ আয়োজন কৰে, য'ত উপস্থিত থাকে সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত অতুল বৰ্মনদেৱ ডাঙৰীয়া, ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক চৰণ বড়োৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল। এই বাইকখন সাইড কৰিবৰ কাৰণে অনুৰোধ জনালো। লগতে আজি চিলাৰায় দিৱস, আজি এই চিলাৰায় দিৱসত মাহী আই চকুৰে কেৰা কৰি চাই, এতিয়াও চাই আছে, হয়তো ভৱিষ্যত চাই থাকিব। সেইকাৰণে আমি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আমাৰ জাতি কৃষ্টি জীয়াই ৰাখিব লাগিব। আমাৰ নিজস্ব ভাষা আছে, নিজস্ব সংস্কৃতি আছে, নিজস্ব সাজপাৰ আছে। আজি চাওক, আমাৰ মহিলাসকলে নিজস্ব সাজপাৰ পিন্ধি আহিছে, ইমান ভাল লাগিছে। তো এই সংস্কৃতিবিলাক ইয়াতে আৰু বিভিন্ন ধৰণৰ সংস্কৃতি আছে। মানুহে আমাক বঙালী সজাইছে, আমাক কয় বঙালীবিলাক। কালি এজন মানুহে কৈছিল যে তাতে বঙালীবিলাকে প্ৰগ্ৰেম পাতিছে। আপোনালোকে কওকচোন, আমি বঙালী নেকি? আপোনালোকে কওক, আমি বঙালী নেকি? বঙালীৰ সংস্কৃতি আমাৰ আছে নেকি? আমি যিবিলাক সংস্কৃতি কৰোঁ সেইবিলাক বঙালীবিলাক কৰে নেকি? আমি যিবিলাক ভাষা কওঁ ঘৰত, সেইটো বঙালী ভাষা নেকি? বঙালী ভাষা কেইজনে ক'ব জানে? হয়তো দুই এজনে জানে। ভাষা জনাটো প্ৰয়োজন, সেইকাৰণে বঙালী ভাষা জানে। কিন্তু আমি জনগোষ্ঠী হিচাপে আমি বঙালী নেকি? আমি জনগোষ্ঠী হিচাপে আমি অসমীয়া নেকি? আমাৰ নিজস্ব পৰিচয় আছে। আমি এটাই জানো, আমি কোচ মানুহ। আমাৰ পৰিচয় কোচ, আমাৰ ভাষা কোচ, আমাৰ জাতি সাজ কোচ। কিন্তু আমি কি কৰিছোঁ? আজি কোচ আমি বেহুচ হৈ গৈছোঁ। কোচৰ আজি আমি বেহুচ। জয় জয়তে পোনপ্ৰথমে সমূহ অসমবাসী আৰু কমতাবাসী ৰাইজলৈ আজি ৫১৩তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উপলক্ষে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মহান গুৰু, আমাৰ মহান বীৰ, যি বিশ্ব জয় কৰিছিল, আজি তেখেতৰ এই জন্ম জয়ন্তী দিৱসটি আমি যথেষ্ট সুখী হৈছোঁ। আগন্তুক দিনতো যাতে এনেকৈ আমি চিলাৰায় দিৱসটি উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এই প্ৰথম আজি কাৰ্যসূচী আৰম্ভ হৈ গ'ল, পতাকা উত্তোলন। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, তাৰপিছত মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাত আমাৰ বিভিন্ন ঠাইৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলেও আমাৰ ইয়াত আহি উপস্থিত হ'ব আৰু তেখেতসকলে আমাৰ ইয়াত জাতিটোৰ হৈ কিছু ভাল বক্তব্য ৰাখিব বুলি আমি আশা ৰাখিছোঁ। বিশেষকৈ কমতাপুৰক লৈ এতিয়া এটা চৰ্চা চলি আছে, চৰকাৰে কি কয় সেই বিষয়ে? আমি পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ আমাৰ মুখ্য আন্দোলন আছিলে, আমাৰ দাবী আছিলে। আৰু এতিয়া চৰকাৰে বা তেনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে যে পৃথক কোচবিহাৰ ৰাজ্য দিব। গতিকে তাত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু কথা হ'ল, অবিভক্ত গোৱালপাৰাৰ আৰু পশ্চিমবংগৰ কেইখনমান জিলা লৈ যিটো কোচবিহাৰ ৰাজ্য গঠন কৰিবলৈ ওলাইছে, তাত আমি একমত নহয়, আমি সেইটো মানি ল'ব নোৱাৰোঁ। কাৰণ ঐতিহাসিক আমাৰ দাবী, আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দাবী, ঐতিহাসিক যি আমাৰ কমতাপুৰ আছিল নাৰায়ণপুৰলৈকে সকলোখিনি আমাক দিব লাগে। বাংলাদেশৰ 4খন জিলালৈকে, বিহাৰৰ যি জিলা আছিলে সকলো জিলা আমাৰ কমতাপুৰৰ পৰা আঁতৰি গ'ল। সকলোবোৰ লৈ কিনে আমাক যিটো ঐতিহাসিক কমতাপুৰ, সেই কমতাপুৰখন ঘোষণা কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাম। আৰু বৰ্তমান যি এটা কেন্দ্ৰীয় শাসিত অঞ্চল কোচবিহাৰ ৰাজ্য গঠন কৰিব ওলাইছে, তাতে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু ইয়াতে কথা হৈছে যে অকল অবিভক্ত গোৱালপাৰা আৰু পশ্চিমবংগৰ কেইখনমান ৰাজ্য তেওঁলোকে যদি কমতাপুৰৰ অন্তৰ্ভুক্ত কৰি বা কোচবিহাৰ ৰাজ্য গঠন কৰে, তেতিয়াহ'লে তাৰ বাহিৰৰ যিখিনি কোচ ৰাজবংশী মানুহ আছে তেওঁলোকে সঁচাকৈ পিছ পৰি থাকিব। সেয়ে মোৰ এটা আহ্বান আপোনালোকক যে চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আছে আমাৰ কমতাপুৰ অট'নমাছ স্বায়ত্তশাসিত পৰিষদ দিয়ক, কিন্তু তাৰ বাহিৰে যিখিনি কোচ ৰাজবংশী আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে এটা উন্নয়ন পৰিষদৰ দৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক বিনম্ৰভাৱে আহ্বান জনালোঁ।
তেৰখন বিশ্ব মহাবীৰ চিলাৰায় দিৱস উপলক্ষে কেন্দ্ৰীয়ভাৱে আমি ওদালগুৰি জিলাৰ ধনশিৰি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই উদযাপন স্থলীত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকে আমাক সহায় সহযোগ আগবঢ়াইছে আৰু আজিৰ এই দিনটো যাতে সুকলমে পাৰ হৈ যায় তাৰ কাৰণে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ। আজি আমাৰ ঐতিহাসিক যিটো কমতাপুৰ ৰাজ্য আছিল, ঐতিহাসিক কমতাপুৰ ৰাজ্যটো আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক বহু দিনৰ পৰা দাবী কৰি আহিছোঁ আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। আজি আমাৰ যিটো দাবী ঐতিহাসিক কমতাপুৰ ৰাজ্যত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে নিপীড়িত বঞ্চিত হৈ আছোঁ। আমাৰ এই জনগোষ্ঠীটো শিক্ষা দীক্ষা অৰ্থনৈতিক সকলো ফালে পিছ পৰি আছে। গতিকে এটা জাতি ভালকৈ চলিবলৈ হ'লে শিক্ষা দীক্ষা অৰ্থনৈতিক সকলো ফালে আগবাঢ়ি যাব লাগিব। গতিকে আমি সকলো দিশতে পিছ পৰি থকাৰ কাৰণে আমাৰ যিটো ভাৰতৰ সংবিধান, সেই সংবিধান অনুযায়ী আমি ভাৰত চৰকাৰক দাবী জনাই আহিছোঁ আমাৰ যিটো প্ৰাপ্য অধিকাৰ, সেই অধিকাৰৰ পৰা যাতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক বঞ্চিত নকৰে তাৰ কাৰণে ভাৰত চৰকাৰক বাৰম্বাৰ গণতান্ত্ৰিক আন্দোলনৰ যোগেদি দাবী জনাই আহিছোঁ। গতিকে ভাৰত চৰকাৰে আমাৰ এই জনগোষ্ঠীটোক যাতে সুদৃষ্টিৰে চাই যাতে এই জাতিটোক আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে বিনম্ৰতাৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ।